আমি আজি পূজা কমিটিৰ তৰফৰ পৰা এটা আৰ্ট কম্পিটিশ্যন পাতিছোঁ। এইটো আমাৰ ফাৰ্ষ্ট টাইম হয় আৰ্ট কম্পিটিশ্যন। আমি যোৱা বছৰ আমি ডান্স পাতি থাকোঁ, এইবাৰ নতুনকৈ আমি আৰ্ট কম্পিটিশ্যন পাতিছোঁ, ভাল লাগি আছে। আশা কৰোঁ অহা বছৰলৈকে আৰু ডেভেলপমেণ্ট কৰিব পাৰিম, এইটো আমি আশা কৰোঁ। আৰু সকলো ৰাইজে আমাক সহায় কৰিছে, পৰৱৰ্তী টাইমলৈ আমাক সহায় কৰে, যেনেকৈ আজি সহায় কৰিছে, ভাল লাগিছে বিৰাট। ডান্স কম্পিটিশ্যনো পাতিম সন্ধিয়া আজি। পূজা এইটো 23 বছৰ হৈ গ'ল পাতা, 24 বছৰ হ'ল। আমি আৰ্ট কম্পিটিশ্যন পাতিছোঁ, ভাল লাগি আছে। এনে আমি ডান্স কম্পিটিশ্যন পাতি থাকোঁ, কিন্তু নতুনকৈ আমি আৰ্ট কম্পিটিশ্যন পাতিছোঁ। জয় শ্ৰীৰাম বয়েজ ক্লাব, এইটো ধীৰেণপাৰা শংকৰদেৱ পথ, 24 বছৰ। আৰু এইবাৰ যিহেতু নতুনত্ব মানে আপোনাৰ আৰ্ট কম্পিটিশ্যন এটা পাতিছে, তাৰ বিষয়ে কি ক'ব? আৰ্ট কম্পিটিশ্যনটো পতা গ'ল। আমি মানে প্ৰত্যেক বছৰে ভাবোঁ যে এটা কম্পিটিশ্যন পাতোঁ ড্ৰয়িঙৰ কাৰণে, আৰু সেইটো কাৰণে এইবাৰ আমি ল'ৰা ছোৱালীকেইটা ড্ৰয়িং কম্পিটিশ্যনৰ থিম দিছোঁ যে মানে দেৱালীৰ ওপৰত, সেইটোৱে দেৱালীৰ ওপৰত দিছোঁ।